হেডফোন, এয়াৰফোন, মাইক্ৰফোন আপোনালোকে ব্যৱহাৰ কৰি নিশ্চয় পাইছে, কিন্তু জানেনে এই যে হেডফোন, এয়াৰফোন, মাইক্ৰফোনৰ জেকপিনত সৰু সৰু কিছুমান ৰিং থাকে, কিছুমানৰ এটা ৰিং, কিছুমানৰ দুটা ৰিং আৰু কিছুমানৰ তিনিটা ৰিং থাকে। এই ৰিংসমূহৰ সকলোৰে কাম বেলেগ বেলেগ আছে। আমি সকলো এয়াৰফোনৰে গান শুনিব পাৰোঁ, কিন্তু সকলো এয়াৰফোনৰ দ্বাৰা কথা পাতিব নোৱাৰোঁ। কিছুমান হেডফোনত গান শুনি বৰ ভাল লাগে, আকৌ কিছুমান এয়াৰফোনত এফালেহে গান শুনা যায়, সোঁফালে অথবা বাওঁফালে। আচলতে এনেকুৱা কিয় হয়, ৰিংবোৰৰ কাম কি, এই সকলোবোৰ আমি আজি জানিম। তাৰ বাবে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। আৰু এটা কথা, এনেকুৱা ভিডিঅ' পাই থাকিবলৈ আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। তাৰ বাবে তলৰ ৰঙাকৈ লিখা থকা ছাবস্ক্ৰাইব শব্দটো টিপি দিব আৰু বেল আইকনটো অল কৰি দিব, তেতিয়াহে মোৰ ভিডিঅ'বোৰ আপুনি চাবলৈ পাব। প্ৰথমতে চাওক এটা ৰিং থকা জেক। ই একেবাৰে চিম্পল হয়। এই ধৰণৰ জেক আমি সাধাৰণতে মাইক্ৰফোনত দেখা পাওঁ। ইয়াত কি হয়, আমি কেৱল এফালেহে চাউণ্ড শুনা পাওঁ। দোকানত আমি এনেকুৱা বহুতো মাইক্ৰফোন দেখিবলৈ পাওঁ, আৰু কিছুমান এনেকুৱা এয়াৰফোনো আছে যি নেকি এখন কাণত ব্যৱহাৰ কৰিব পৰাকৈ এপাতহে থাকে। তেনে ক্ষেত্ৰত এটা ৰিং থকা জেক ব্যৱহাৰ কৰা হয়। দ্বিতীয়তে চাওক দুটা ৰিং থকা জেক। এনেকুৱা জেকবোৰ এটা ৰিং থকা জেকতকৈ অলপ উন্নত হয়। ইয়াত থকা ৰিং দুটাৰ কাম হৈছে লেফ্ট আৰু ৰাইট চাউণ্ড শুনা পোৱাৰ বাবে। এই ধৰণৰ জেক আমি এয়াৰফোন, হেডফোনত দেখিবলৈ পাওঁ। একেবাৰে শেষৰ ভাগটোত লেফ্ট চাউণ্ড প্ৰডিউচড হয় আৰু মাজৰ ভাগটোত ৰাইট চাউণ্ড প্ৰডিউচ হয়, আৰু নেক্সট ভাগটোত গ্ৰাউণ্ডৰ বাবে, অৰ্থাৎ লেফ্ট আৰু ৰাইট চাউণ্ড বেলেঞ্চত ৰখা। তৃতীয়তে চাওক তিনিটা ৰিং থকা জেক। এই ধৰণৰ জেক আটাইতকৈ ভাল। এনেকুৱা তিনিটা ৰিং থকা জেক এয়াৰফোন, হেডফোন, মাইক্ৰফোন সকলোতে ব্যৱহাৰ কৰা হয়। বৰ্তমান এই তিনিটা ৰিং থকা জেকেই ব্যৱহাৰ কৰা হয়। ইয়াৰ একেবাৰে শেষৰ ভাগটো হৈছে লেফ্ট চাউণ্ড প্ৰডিউচ কৰাৰ বাবে, আৰু তাৰে নেক্সট ভাগটো হৈছে ৰাইট চাউণ্ড প্ৰডিউচ কৰাৰ বাবে। আকৌ নেক্সট ভাগটো হৈছে লেফ্ট অডিঅ', ৰাইট অডিঅ' আৰু মাইক্ৰফোনৰ বেলেঞ্চ ৰখাৰ বাবে, অৰ্থাৎ গ্ৰাউণ্ডৰ বাবে। আৰু তাৰে একেবাৰে শেষৰ নেক্সট ভাগটো হৈছে মাইক্ৰফোনৰ বাবে। এনেকুৱা জেকৰ এয়াৰফোন বা হেডফোনত এটা কথা পাতিবলৈ মাইক দেখা পোৱা যায়। যদি এই মাইকটো নাথাকে আমি কথা পাতিব নোৱাৰিলোঁ হয়। গতিকে মই ভাবোঁ আপোনালোকে হেডফোন, এয়াৰফোন আৰু মাইক্ৰফোনৰ জেকৰ কিছু কথা জানিলে। মই বিচাৰোঁ আপোনালোকে মোক কমেণ্ট কৰি জনাওক যে ভিডিঅ'টো চাই কেনে পালে, আৰু মোক উৎসাহ দিয়ক যাতে আৰু নতুন নতুন ভিডিঅ' লৈ আহিব পাৰোঁ। ধন্যবাদ।